আমাৰ কি হয় কেতিয়াবা গিলজনী যথেষ্ট সৰু থাকে, বৰটো আমাৰ ডাঙৰ থাকে। সাধাৰণতে আমাৰ সৰু ফাৰ্মাৰবিলাকৰ এই অসুবিধাটো হয় যে আমি বৰ 2-4টা ৰাখিব নোৱাৰোঁ, বা আমাৰ গিলবোৰ সলাই থাকিলে নতুন গিল আনিলে সেই ডাঙৰ বৰটোৱে ক্ৰছ দিবলৈ অসুবিধা হয়। গতিকে মই এই ফ্ৰেমটো বনাই লৈছোঁ। ইয়াতে ডাঙৰ চাইজৰো হওক সৰু হওক, সৰু হ'লে অকণমান সৰু কৰি ল'ব লাগিব, নিজে অলপ টকা চকা লগাই। এইটো প্ৰায় 200 কেজি আশে-পাশে এটা বৰ, আৰু প্ৰায় এতিয়া 80 বা 90 কেজি মানৰ গিল্ট সুন্দৰভাৱে ক্ৰছ দিব পাৰি। এই এনেধৰণে সজাটো তৈয়াৰ কৰি ল'লে আমাৰ 200 কেজি হওক 250 কেজি হওক বৰবোৰ চিন্তা কৰিবলগীয়া নাথাকে। সুন্দৰভাৱে ক্ৰছ হৈছে। গোটেই ভেজাটো এই সজাটোৰ ওপৰতে পৰিছে। সজাটোৱে গোটেই ভেজাটো লৈ লৈছে আৰু ইয়াতে সুন্দৰভাৱে সিহঁতৰ ক্ৰছটো হৈ আছে। কোনো অসুবিধা নাই, তাৰো বিশেষ কষ্ট পোৱা নাই, সেইকাৰণে তাই সুন্দৰভাৱে ৰৈ দিছে। নহ'লে ইমান ডাঙৰ পাঠাটো লোড ল'বলৈ অসুবিধা হয়, বা হ'লেও খুব কম সময় হয়, 1-2 মিনিটৰ ভিতৰতে আকৌ পৰি যায়। গতিকে এনেধৰণৰ সজা এটা তৈয়াৰ কৰি ল'লে পালকবিলাকৰ কাৰণে সুবিধা হয়। এইটো মোৰ সজাটো প্ৰায় 5 ফুট দীঘল আছে, 13 ইঞ্চি বহল আছে। বহলটো 13 ইঞ্চি আছে, আৰু আপোনাৰ দীঘলটো 5 ফুট আছে, আৰু এইটো ওখটো 24 ইঞ্চি আছে সন্মুখৰ ফালে। 24 ইঞ্চি আছে, আৰু এইফালে প্ৰায় 18 ইঞ্চি আছে। এই পইণ্টটো 18 ইঞ্চি আছে। গতিকে এইডোখৰ অলপ ঢালো, যিডোখৰত মানে ক্ৰছটো হ'ব সেই পজিশ্যনটো। গতিকে 13 ইঞ্চি বহল, এই পজিশ্যনটোৰ পৰা এইটোলৈ 18 ইঞ্চি, এইখিনি 24 ইঞ্চি আছে, আৰু ইয়াত মেৰ এটা আছে, ড্ৰাম চিট কাটি লগোৱা হৈছে। খুব কম খৰচত প্ৰায় 3000 মান টকাৰ ভিতৰত, আপোনাৰ 3-4 হাজাৰ টকাৰ ভিতৰত এই সজাটো বনি যাব। আৰু এই কাঠৰবিলাক যিবিলাক ভালদৰে ৱেল্ডিং কৰি আপোনাৰ চিচ মাৰি ভালকৈ গ্ৰাইণ্ডাৰ কৰি আপোনাৰ এমচিল লগাই দিব লাগে। কোনো ঘাঁহ নবহে, পাঠাটোৱে কোনো ধৰণৰ কষ্ট নাপায়। গতিকে এনেকুৱা এটা সজা আমি প্ৰত্যেকে বনাই ল'লে ফাৰ্মবিলাকত এটা বৰৰ কাৰণে চিন্তা কৰিবলগীয়া নহয় বোলে খুব ডাঙৰ হৈ গ'ল মই ক্ৰছ দিব নোৱাৰিম, তেনেকুৱা ধৰণৰ কথা নহয়। বৰটো বিকি দিবলগীয়া নহয়। এটা বৰে ছাৰ্ভিচ দিব পৰা হৈ থকালৈকে ছাৰ্ভিচ তাক দিয়াব পাৰি। গতিকে এনেধৰণৰ সজা বনাই ল'লে আমাৰ ডাঙৰ হৈ গ'ল বুলি তাক বিকি দিবলগীয়া কোনো কথা নাই। কিবা উন্নত জাতৰ যদি বৰ থাকে সেইটো বিকাৰ কোনো যুক্তি নাই। এনেধৰণৰ সজা এটা তৈয়াৰ কৰি ল'লে হ'ল। ধুনীয়াকৈ হৈ আছে, অলপ অসুবিধা কৰিছিলে, আকৌ ঠিক কৰি দিয়া হৈছে। গতিকে এনেকৈ আপুনি নিজে কাষত থাকি ধুনীয়াকৈ কষ্ট কৰাই থাকিব পাৰিব। আপোনালোকে ইয়াতে পেটত দিব লাগিব, সন্মুখৰ ফালে এনেকুৱা দিব লাগিব। ইয়াতে পেটতে এই পজিশ্যনত এইডাল দিয়া আছিল, এতিয়া এৰি গ'ল, তথাপিও ধুনীয়াকৈ হৈ আছে। এইটো মই পুনৰ লগাই দিলোঁ, খুব সুন্দৰভাৱে হৈ আছে। বৰটো দেখিলেই ভয় কৰে গিল যদিয়ে, ইমান ডাঙৰ বৰ।
আৰু এটা কথা, বৰবিলাকক কিবা চিকিৎসা কৰিবলগীয়া থাকিলে, দৰৱ পাতি বা বেজী মাৰিবলগীয়া থাকিলে, ঘাঁহ চাহ চাফা কৰিবলগীয়া থাকিলে এই সময়টোতে কৰিব পাৰি খুব ধুনীয়াকৈ, কিন্তু কোনো অসুবিধা নকৰে। এই সময়টোতে সাধাৰণতে বৰৰ কিবা ঘাঁহ ঘূ থাকিলে সেইবিলাক জেগা ভাল ধৰণে চাফ চিকুণ কৰিব পাৰি। পাঁচ ফুট দীঘল আছে, আকৌ কৈছোঁ মই সজাটো 13 ইঞ্চি বহল। 13 ইঞ্চিতকৈ কিন্তু বহল কৰিলে আপোনালোকৰ অসুবিধা হ'ব, কিন্তু নোৱাৰিব। বহুতে বনাইছিলে ডাঙৰ হ'ল, মোৰ পৰা সুধি পেলাই অলপ ডাঙৰকৈ বনাওঁ বুলি বনাইছিলে, কিন্তু নোৱাৰিলে। পিছত পুনৰ কাটি 13 ইঞ্চিয়ে কৰিলে। 12 ইঞ্চি কৰিলেও হৈ যায়, 12-13 ইঞ্চিয়ে ভাল সুবিধাজনক হয়, যথেষ্ট। মানে বিশেষ বেছি ডাঙৰ গাহৰিটো আমাৰ প্ৰয়োজন নাই, গতিকে ডাঙৰ বনাবলৈ সৰু গাহৰিবিলাকহে কচ দিবলৈ অসুবিধা হয়, সেইকাৰণে সৰুকৈ বনাব লাগে। দীঘলটো আপুনি 4 ফুটো কৰিব পাৰে সৰু গাহৰিৰ কাৰণে, গতিকে 5 ফুট থৈছোঁ মই। ভৱিষ্যতে কেতিয়াবা দুৰ্বল গাহৰি থাকিলে ওপৰত দীঘল গাহৰি কিছুমানেও ল'বলৈ অসুবিধা পায়, সেইবিলাকৰ কাৰণেও হ'ব বুলি। ধুনীয়াকৈ কচটো হৈ গ'ল, নিজে নামি গৈছে। দেখিছে নহয়, এনেকৈ এইকেইটা লগাই দিব যাতে ওলাই আহিব নোৱাৰে। এইফালে পেটত এডাল দিব যাতে বহি নিদিয়ে, পেটত দিব সন্মুখৰ ফালে। এনেকৈ ধৰণে দিলে ধুনীয়াভাৱে কচটো কৰিব পাৰি। সুন্দৰভাৱে কচটো হৈছে। নিজে নামি গৈছে, গৈ মেলি ধুনীয়াকৈ প্ৰায় 7 মিনিট সময় হৈছে। ধন্যবাদ এইখিনিকে দেখাবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ।